শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি কলা, সাহিত্য আৰু দৰ্শন বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মাধৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ চৌপাশে অৱস্থিত সত্ৰসমূহত অনুষ্ঠিত কৰা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীখন ইতিমধ্যে বটদ্ৰৱা থানৰ আই খেৰসুঁতি সাংস্কৃতিক মঞ্চত সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি অহা ২৯ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষক আৰু পণ্ডিতৰ উপস্থিতিত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া ৭খন ঐতিহ্যমণ্ডিত সত্ৰত দেশ তথা ৰাজ্যৰ বহুকেইজন পণ্ডিত, শিল্পী, অভিনেতা-অভিনেত্ৰীৰ উপৰিও বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীসহ প্ৰায় লক্ষাধিক লোকৰ সমাৱেশেৰে আলোচনা চক্ৰ, ভাওনা, বৰগীত, দিহানাম, সত্ৰীয়া নৃত্য, কবি সন্মিলন, প্ৰদৰ্শনী, চিত্ৰকলা, দিহানাম আদি বিভিন্ন সাংস্কৃতিক উপাদানৰ সমাহাৰ ঘটিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। উৎসৱৰ আয়োজন চলিছে। মাধৱদেৱ সাংস্কৃতিক ন্যাস আৰু বৰদোৱা থান শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আৰু মাধৱদেৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত আমি শংকৰ জন্মোৎসৱ পাতিছোঁ। কিন্তু এনেধৰণে এক আন্তৰ্জাতিক পৰ্যায়ত গুৰুজনাৰ সমস্ত সৃষ্টি কৃষ্টি থূপ খুৱাই লৈ এনেধৰণৰ ৩৩খন জিলাৰ প্ৰতিনিধিক একত্ৰ কৰি হাজাৰ হাজাৰ মানুহৰ সহযোগিতাত সেই স্থানসমূহৰ গুৰুজনাৰ প্ৰসাৰিত সাংস্কৃতিক সম্পদসমূহ এনেদৰে একত্ৰ কৰি ৰাইজক প্ৰদৰ্শন কৰিব পৰা যি মহোৎসৱ, সেই মহোৎসৱত কেৱল এই দুটা অনুষ্ঠানৰ প্ৰচেষ্টাতে যে সাফল্যমণ্ডিত হ'ব সেইটো নহয়। আপোনালোক প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰদ্ধা আৰু আশাসুধীয়া সেৱাৰ ভাৱেৰে যদি আপোনালোকে এই মহোৎসৱত সহযোগিতা কৰে তেতিয়াহ'লে ই সাফল্যমণ্ডিত হ'ব বুলি এটা বিশ্বাস আমাৰ উদয় হৈছে। কাৰণ আমি যাৰ কথা কওঁ, যিজন গুৰুৰ কথা কওঁ, জগতগুৰু, এই জগতগুৰু কথাটোৰ প্ৰতিপন্ন কৰাৰ এক ব্যৱস্থা ইয়াত আহি আছে। অকল বটদ্ৰৱা থানতেই নহয় যে কাষৰ ৭খন সত্ৰতো এই সাংস্কৃতিক সম্পদসমূহ ১২০টা গোষ্ঠীৰ দ্বাৰা, দলৰ দ্বাৰা ইয়াত পৰিৱেশিত হ'ব। আমি সকলোকে বাহিৰৰ পৰা অহা লোকসকলক গুৰুজন যে আমাৰ জগতগুৰু এই কথাটো প্ৰতিপন্ন কৰিবলৈ আমি এটা সুন্দৰ দিন পাইছোঁ। যিটো দিনত আমাৰ জগতগুৰুক প্ৰতিষ্ঠা কৰাৰ আমাৰ যি প্ৰয়াস, এই প্ৰয়াস সাৰ্থক হ'ব। আশা ৰাখিছোঁ সংবাদসেৱীসকলে এই কথা প্ৰচাৰ কৰিব লাগে। ইয়ালৈ সকলো আহক আৰু ইয়াত সহযোগ কৰক আৰু কিবা দিহা পৰামৰ্শ থাকিলেও আমাক জনাওক, যাতে সকলোৰে ঐকান্তিক প্ৰচেষ্টাৰ, একত্ৰ প্ৰচেষ্টাৰ মাজেদি আমি লোৱা পদক্ষেপৰ সাৰ্থকতা যাতে আমাৰ উঠি অহা প্ৰজন্মই এইখিনি বস্তু অনুধাৱন কৰিব পাৰে, জানিব পাৰে বিস্তৃতভাৱে ভালকৈ গুৰুজনক। এইটোকে আশা ৰাখি এই প্ৰস্তুতিৰ প্ৰায় সম্পন্ন হৈছে। সৰু সুৰা দুই এটা কাম বাকী আছে, সেইখিনি আজিকালিৰ ভিতৰতে শেষ হৈ যাব। গতিকে আশা ৰাখিছোঁ যে গুৰুজনে আমাক কৃপা কৰক, যাতে তেওঁৰ এই সংস্কৃতিৰ যিটো ধাৰা, যিটো প্ৰচাৰ, এই প্ৰচাৰত যাতে আমাৰ সকলোৰে সেৱা তেওঁ গ্ৰহণ কৰে আৰু তেওঁ আমাক সকলোৰে প্ৰতি শুভাশীষ বৰষে, তাকে কামনা কৰিছোঁ। কেমেৰা পাৰ্চন ইনামুলৰ সহযোগত বটদ্ৰৱাৰ পৰা মুস্তাফা চালিমা আহমেদৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।